মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি ক্লাছ 10ৰ মেথছ MCQ পাৰ্ট 3 আলোচনা কৰিবলৈ লৈছোঁ। প্ৰশ্ন নম্বৰ 23, ইয়াত আমাক দিছে 369x সংখ্যা চাৰিটা সমানুপাতত থাকিলে xৰ মান হ'ব। এতিয়া আমি xৰ মান উলিয়াব লাগে। চোৱা, যেনেকে ইয়াতে 369x দিছে, আমি এনেকে লিখিব পাৰোঁ 3/6 ইকুৱেল 9/x। আমি এইটো কাটিব পাৰোঁ। কাটি দিলে কিমান হ'ব? 3 2 গুণ 6 হৈ যাব, আৰু 3 থাকিব, 3 দি 3 কাটিলে 3 গুণ 3 1/2 হ'ব। ইয়াতে হ'ব 9/x। এতিয়া যদি আমি বজ্ৰ পূৰণ কৰোঁ, x 1 গুণ x হৈ যাব, আৰু এফালে হৈ যাব 9 2 গুণ 18। তেতিয়াহ'লে আমাৰ অপশ্যনত আছে নে নাই? অপশ্যনত আমাৰ আছে। ডি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। এতিয়া আমি 24 নম্বৰটো কৰিম। 24 নম্বৰটো আমাক দিছে, যদি p proportion q আৰু p = 5 হ'লে q = 20, এতিয়া p = 15, তেন্তে q ৰ মান কিমান হ'ব? এতিয়া আমি q ৰ মানটো উলিয়াব লাগে। তোমালোকে মন কৰিবা 24। এতিয়া আমি যদি ইয়াক p5ক যদি আমি p1 বুলি ধৰোঁ, p1, আৰু এইটোক যদি আমি q1 বুলি ধৰোঁ, q1 ইকুৱেল, এইফালে যদি আমি এইটোক p2 বুলি ধৰোঁ, p2, আৰু এইফালে q2 বুলি ধৰিম, তেতিয়াহ'লে আমি চোৱা মানখিনি বহাই দিম। ইয়াতে 5 লিখিম, ইয়াতে আমি কিমান লিখিম? 20 লিখিম। এইফালে আমাৰ p2 কিমান হৈ যাব? 15 হৈ যাব, আৰু এইফালে আমাৰ q2 উলিয়াব লাগে। তেতিয়াহ'লে আমি কি কৰিব পাৰিম? এতিয়া বজ্ৰ পূৰণ কৰিম। বজ্ৰ পূৰণ কৰিলে আমাৰ কি হ'ব? 5q2 হ'ব, আৰু এইফালে আমি এনেকৈ লিখিম। হৈ গ'ল। এতিয়া চোৱা, 5q2 পূৰণ হৈ আছে, এতিয়া q2 আমাৰ মান লাগে, এইটো আমাৰ হৰণ হৈ যাব। এইফালে গ'লে হৰণ হ'লে 5টো তলত গুচি যাব, 20 15 হৈ যাব। 5ৰে কাটিলে 4 5 গুণ 20। তেতিয়াহ'লে আমাৰ আনচাৰটো কি হ'ব? q2 কিমান আমাৰ হৈ যাব? 4 15 গুণ 60। 60 অপশ্যনত আছেনে? আমি চাই লওঁ এতিয়া অপশ্যনত আছেনে নাই। আছে। চি নম্বৰ অপশ্যনটো আমাৰ কাৰেক্ট হ'ব। তেতিয়াহ'লে ইয়াত আমি লিখি ল'ব পাৰোঁ অপশ্যন চি। এতিয়া আমি 25 কৰিবলৈ লৈছোঁ। 25 আমাক দিছে এ বি চি ডি সমানুপাতি হ'লে তলৰ কোনটো সত্য হ'ব? এতিয়া এইটো আমি কেনেকৈ কৰিম? তো আমি এনেকৈ লিখিম a/b, এইফালে আমি লিখিম c/d। এতিয়া মন কৰা, এইটো আমি যেনেকৈ a/b লিখিছোঁ, c/d লিখিছোঁ, এতিয়া অপশ্যনত আছেনে নাই? এইটো অপশ্যনত আমাৰ এইটো দিছেনে নাই? অপশ্যনত দিছেনে নাই? এইটো অপশ্যনত দিয়া নাই। গতিকে আৰু আমি কি কৰিব পাৰিম? এইটো আমি এই এৰ লগত এইটো আমি কি কৰিব পাৰিম? ক্ৰছ মাল্টিপ্লিকেশ্যন, মানে বজ্ৰ পূৰণ কৰিব পাৰোঁ। এৰ লগত আমি ডিটো এনেকৈ লিখিব পাৰোঁ, আৰু এইফালে আমি বিৰ লগত চিটো লিখিব পাৰোঁ। তেতিয়াহ'লে এতিয়া মন কৰা, যেনেকৈ আমি এইটো বজ্ৰ গুণন কৰি লৈছোঁ। বজ্ৰ পূৰণ কৰিছোঁ মানে এ আৰু ডি পূৰণ হৈছে, এ ইনটু ডি, আৰু এইফালে চি ইনটু বি এইটো হৈছে। এতিয়া আমাৰ অপশ্যনত কিন্তু কি আছে? ইয়াতে চোৱা, এতিয়া এইটো এনেকৈ লিখিব পাৰিম, যিহেতু এ আৰু ডি পূৰণ হৈ আছে, এইফালে বি আৰু চি পূৰণ হৈ আছে, তেতিয়াহ'লে এৰ তলত আমি এইফালে চিটো লিখিব পাৰোঁ, চিটো, কাৰণ চি লিখিলে এইফালে চি অপশ্যনত আছে, a/c হৈ যাব, কাৰণ পূৰণ হৈ আছে এইফালে আহিলে হৰণ হৈ যাব। আৰু এইটো যদি আমি কৰোঁ, তেতিয়াহ'লে কি হৈ যাব? বিৰ তলত আহি ডি বহি যাব। তাৰমানে এইটো অপশ্যনত আছেনে? আমাৰ চি নম্বৰ অপশ্যনত আছে। তাৰমানে এইটো চি নম্বৰ অপশ্যনটো আমাৰ কাৰেক্ট হৈ যাব। a/c b/d, a/c b/d। তাৰপিছত আমি 26 নম্বৰ প্ৰশ্নটো কৰিব লৈছোঁ। 26 নম্বৰ আমাক দিছে এ বি চি ডি সমানুপাতি হ'লে
তলৰ কোনটো সত্য হ'ব। এতিয়া এইটো 26 নম্বৰটো তোমালোকে মন কৰিবা। তো ঠিক তেনেকৈ আমি লিখিম A by B লিখিব পাৰোঁ, আৰু ফালে C by D লিখিম। চোৱা এনেকুৱা আমাৰ কোনো অপশ্যন নাই, গতিকে আমি কি কৰিব পাৰিম চোৱা, দুয়োফালে আমি একেটা কি কৰিব পাৰিম, প্লাছ কৰিব পাৰিম। A by B প্লাছ 1, এইফালেও আমি C by D প্লাছ 1 কৰিব পাৰোঁ। তেতিয়াহ'লে চোৱা আমি LCM ল'ম। LCM যদি লওঁ ইয়াতে B আহিব, B আহিলে B একবাৰ যাব, তেতিয়াহ'লে B গুণ B হ'লে 1 আহিব, 1 দি কৰিলে A গুণ A। ইয়াতে যিহেতু 1 আছে, B বাৰ যাব, তেতিয়াহ'লে B গুণ B হৈ যাব। আৰু ঠিক তেনেকৈ এইফালেও আমি LCM ল'ম। LCM ল'লে ইয়াত আমাৰ কিমান আহিব, D আহিব, D একবাৰ যাব, তেতিয়াহ'লে আমি C1 যা C, আৰু এইফালে আমাৰ D বাৰ যাব, মানে D গুণ D। এইটো অপশ্যনত আছে নে নাই, A প্লাছ B, এইটো চোৱা B নম্বৰ অপশ্যনত আছে A প্লাছ B বাই B, A প্লাছ B বাই B আৰু C প্লাছ D বাই D। তাৰমানে আমাৰ এইটো অপশ্যন B হ'ব কাৰেক্ট আনচাৰ, অপশ্যন B। এতিয়া আমি 27 নম্বৰটো আলোচনা কৰিম। 27 নম্বৰটো প্ৰশ্নটো আমাক দিছে X, Y প্ৰত্যেক সমানুপাতি হ'লে তলৰ কোনটো সত্য। এতিয়া তোমালোকে মনত থাকিবা যে প্ৰত্যেক সমানুপাতি বুলি ক'লে কি হ'ব, X প্ৰপৰ্চনেল Y হ'ব। ইয়াতে আছেনে নাই অপশ্যনত, অপশ্যনত আছে, সেইটো B নম্বৰ অপশ্যনটো আমাৰ শুদ্ধ হ'ব, X প্ৰপৰ্চনেল Y। এতিয়া আমি 28 নম্বৰটো আলোচনা কৰিম। তোমালোকে মন কৰিবা X, Y প্ৰত্যেক সমানুপাতি হ'লে তলৰ কোনটো সত্য। এতিয়া আমাৰ কি হ'ব, এটা বাঢ়িলে এটা কমিব, তো চাওঁ অপশ্যনটো কোনটো হ'ব। অপশ্যনটো আমাৰ A নম্বৰটো হ'ব, X কমিলে Y কমে, চৰি এইটো দুটা কমিব, X কমিলে Y কমিব, X বাঢ়িলে Yও বাঢ়িব। তেতিয়াহ'লে আমি এইটো লিখি ল'ম, X কমিলে Y কমে। এতিয়া মন কৰা 29 নম্বৰটো। 29 নম্বৰটো আমাক দিছে X আৰু Y বিপৰীতভাৱে বিচৰণ কৰে। তোমালোকে মন কৰিবা, যিটো X Y প্ৰত্যেক সমানুপাতি আছিল, এইটো কিন্তু X প্ৰপৰ্চনেল Y হ'ব, কিন্তু এইটো অলপ বেলেগ হ'ব। তোমালোকে মন কৰিবা, তেন্তে তলৰ কোনটো সত্য। এইটো কিন্তু আমাক C নম্বৰ অপশ্যনটো শুদ্ধ হ'ব, যিহেতু ইয়াত আমাক কি কৈছে, বিপৰীতভাৱে বিচৰণ কৰে। C নম্বৰ উত্তৰটো শুদ্ধ হ'ব, X প্ৰপৰ্চনেল 1/Y। এতিয়া আমাৰ প্ৰশ্ন 30টো তোমালোকে মন কৰিবা। প্ৰশ্ন 30টো আমাক কৈছে যে X আৰু Y বিপৰীতভাৱে বিচৰণ কৰে, তেন্তে তলৰ কোনটো সত্য। তোমালোকে মন কৰিবা, যদি প্ৰত্যক্ষভাৱে কৰে তেতিয়াহ'লে আমাৰ কি হ'ব, দুয়োটা কমিব, এটা কমিলে আনটো কমিব, এটা বাঢ়িলে আনটো বাঢ়িব। কিন্তু এইটো ক্ষেত্ৰত বিপৰীতভাৱে কৰিলে কি হ'ব, তোমালোকে মন কৰিবা 30 নম্বৰটো, ইয়াতে কিন্তু X বাঢ়িলে Y কমে, এটা বাঢ়িলে আনটো কমিব, এটা কমিলে আনটো কমিব। 30 নম্বৰটো তোমালোকে লিখিবা, এইটো B নম্বৰ অপশ্যনটো শুদ্ধ হ'ব, X বাঢ়িলে Y কমে। কিন্তু তোমালোকে প্ৰত্যক্ষভাৱে যিটো পাইছিলে, এইটো কিন্তু কি হ'ব, এটা বাঢ়িলে আনটো কি হয়, বাঢ়ে, এটা কমিলে আনটো কমে। কিন্তু ইয়াতে কি হৈছে, X বাঢ়িলে Y কমিব, X কমিলে Y বাঢ়িব, এটা বাঢ়িলে আনটো কমে। এতিয়া তোমালোকে মন কৰিবা প্ৰশ্ন 31টো। 31 আমাক কি দিছে, 31 আমাক দিছে যে 5জন মানুহে এটা কাম 20 দিনত কৰিব পাৰে, কিমানজন মানুহে সেই কামটো এদিনত কৰিব পাৰিব। তেতিয়াহ'লে কি হ'ব, মানুহ বাঢ়িলে দিন কি হ'ব, কমিব। তেতিয়া এইটো আমি কেনেকৈ কৰিম, আগতে আমি এটা বক্স বনাই ল'ম। তোমালোকে মন কৰিবা, এইটো বক্স বনাই ল'ম। ইয়াতে হ'ব, ধৰি লোৱা ইয়াতে কি হ'ব, মানুহৰ সংখ্যা, তাৰমানে ইয়াতে আমি X বুলি ধৰিম, আৰু দিনৰ সংখ্যা হ'ব, দিনৰ
সংখ্যা মানে y1 হ'ব, সৰি 1 হ'ব, y হ'ব। তাৰপিছত ইয়াত আমি x1, ইয়াত আমি y1, ইয়াত আমি x2, ইয়াত আমি y2 বুলি ধৰি ল'ম। তেতিয়াহ'লে চোৱা আমাক ইয়াত 5 জন দিছিলে, 5 জন মানুহ, তাৰমানে ইয়াতে 5 হ'ব, 5, আৰু ইয়াতে আমাক কিমান দিছিলে y 20 দিন দিছিলে, তাৰমানে 20 লিখিম। ইয়াতে আমাৰ চোৱা কিমান দিছে, জন দিয়া নাই, তাৰমানে জন আমি x বুলি মানিম, আৰু y2 আমাক এদিন দিছে। তেতিয়াহ'লে এইটো আমাৰ সমীকৰণটো কেনেকৈ হ'ব, x1 into y1 ইকুৱেল কি হ'ব, x2 into y2 এনেকুৱা হ'ব। তেতিয়াহ'লে xy আমাৰ কিমান আছে, x1 আমাক কিমান দিছে, 5 দিছে, আৰু y1 আমাক কিমান দিছে, 20 দিছে। এইফালে আমাক x2 কিমান দিছে, x, আৰু y2 কিমান দিছে, 1। তেতিয়াহ'লে আমি কি কৰিব পাৰিম, ইয়াতে লিখিম, ইয়াতে লিখিলে চোৱা তোমালোকৰ x গুণ x হৈ যাব, আৰু 5 আৰু 20 দি যদি আমি পূৰণ কৰোঁ 100 হ'ব। তাৰমানে এদিনত কৰিবলৈ হ'লে কিমানজন মানুহ লাগিব, 100 জন মানুহ লাগিব। তে 100 জন মানুহ আমাৰ অপশ্যনত আছে নে নাই, আমি চাই ল'ম এতিয়া। চোৱা আছে, ডি নম্বৰ অপশ্যনত আছে যে 100 জন মানুহ, তেতিয়াহ'লে এইটো আমাৰ ডি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। তাৰপিছত তোমালোকে মন কৰিবা কুৱেশ্যন নম্বৰ 32, যে 32 আমাক কি দিছে, 32 আমাক ইয়াতে দিছে, 32 আমাক দিছে চোৱা তলৰ তালিকাখনৰ খালী ঠাইত y মান। তলৰ তালিকাখনৰ খালী ঠাইত y মান কি হ'ব, যে y মান আমি ইয়াতে কৰি ল'ব লাগিব। চোৱা ইয়াতে আমাৰ বক্সত কি দিছে, 1 দিছে, 44 দিছে, 2 দিছে, 88 দিছে, তাৰমানে মান বাঢ়িলে কিন্তু বাঢ়ি আছে, তাৰমানে এইটো আমাৰ কি হ'ব, প্ৰত্যেকৰ সমানুপাতত হ'ব। তো প্ৰত্যেকৰ সমানুপাতত হ'লে আমি কি কৰিব লাগিব, এইটো এনেকৈ কৰিম, x1 by y1 ইকুৱেল কি হৈ যাব, x2 by y2 এনেকৈ আমি লিখিম। তেতিয়াহ'লে আমি শেষৰ দুটাত যদি ধৰি লওঁ তেনেকৈ, এইটো যদি x1ক 2 ধৰোঁ, 88, আৰু এইফালে যদি আমি আৰু ইয়াতে যদি আমি y2 ধৰি লওঁ, তেতিয়াহ'লে আমাৰ y2 কি ওলাব, তো যদি পূৰণ কৰোঁ তেতিয়াহ'লে 2y2 হৈ যাব। এইফালে যদি দুটা পূৰণ কৰোঁ 88 into 3 হ'ব। তেতিয়াহ'লে আমাৰ যিটো পূৰণ হৈ আছে y2, তেতিয়া y2 যদি y স্কোৱাৰ নহ'ব, y2 হ'ব। তেতিয়াহ'লে y2 লিখিম, আৰু এইটো আমি তলত লিখিম 88 into 3, তলত আমি কি লিখিম, 2 লিখিম। কাটিলে কেইবাৰ যাব আমাৰ, 4 2 8, 4 2 8 এইখিনি ওলাইছে। এতিয়া আমি 44ক আমি 3বাৰ কৰিব লাগিব। 44ক যদি আমি 3বাৰ কৰোঁ তেতিয়াহ'লে কিমান হ'ব, 3 4 12, 12 2 থাকিব 1, 3 4 12, 1 13, তাৰমানে 132 অপশ্যনত আছেনে নাই, চি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তেতিয়াহ'লে আমি চি নম্বৰ অপশ্যনটো লিখিম 132। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে এটা প্ৰশ্ন আছে, প্ৰশ্নটো তোমালোকে মন কৰিবা, যদি P proportional Q আৰু P equal 6 হ'লে Q equal 30, এতিয়া P equal 2 তেন্তে Qৰ মান হ'ব। এইটো তোমালোকৰ কাৰণে তোমালোকে কমেণ্ট কৰিবা কোনটো শুদ্ধ হ'ব।